অ বুঢ়িয়াই আপোনাৰ ঘৰ ক'ত আছিলে ঘৰ বাৰী নাই এতিয়া ক'ত আছিলে মিছ এইফালে ক'ত আছিলে ইমান বছৰ হ'ল আগত ছোৱালী ঘৰত আহিছিলোঁ ককাৰ ছোৱালী ঘৰত তাৰপিছত ককাৰ ল'ৰাই কয় সেইবাৰ থাকিছে এবার নাচনি সাহায্য করবো আমি করি তারপরে খুশি আগে জীবে থানা বাজার বাজার ঘুরি মিশা বেড়ে ঘুরি মানে রুচি আগে সব পয়সা দিয়ে খাই পইচা তাত দিছিলে আপুনি কাম কৰি তাৰপৰা আজি কিয় গুচি আহিলে আজি কেলে গুচি আহিলে তাৰপৰা ককাই ল'ৰাই কি কৈছে পইচা লৈ খাইছে মৰিবলৈ সময় চাম মৰিবলৈ সময় চাম মই মিঠা স্থান কৰি খাদ্য কৰি এতিয়া কাম কৰা পইচাটো তেহেঁতে চব ৰাখি দিলে তাৰপিছত এতিয়া পঠিয়াই দিছে এতিয়া আজি ক'ত যাবলৈ আহিছিলে আপুনি ক'ত গ'লহেঁতেন আজি এতিয়া যদি আমি নোপোৱা আপুনি ক'ত গ'ল মই যদি তাত নাপালোহেঁতেন ক'ত গ'লহেঁতেন আপুনি মই নাপালোহেঁতেন আপুনি ক'ত গ'লহেঁতেন মই শুই আছো নহয় মই আহি আছো এইফালে বহাই আছো আপোনাৰ এইফালে আহি আছে এইফালে থাকিবলৈ এনেকৈ চাইফালে আকৌ গাড়ী ঘূৰাই লৈ গৈছে লৈ গ'লা ছোৱালীকে ভিতৰত টোপলা ছোৱালী লৈ আহিলে মই নাম কৰিছোঁ আপোনাৰ যিমান সহায় কৰিছে ইমান সহায় নকৰিছোঁ কোনো নকৰে বা মই সেইটো সহায় কৰিলোঁ মই নোপোৱা হ'লে ক'ত গ'লহেঁতেন মই তাত লগ নোপোৱা হ'লে আপুনি ক'ত গ'লহেঁতেন সেইটো কৈছোঁ তাতে থাকিলেহেঁতেন পৰি এতিয়া ইয়াতে থাকক আমাৰ ঘৰতে হা ইয়াত থাকিব হা থাকিব কাম কৰিব নালাগে ইয়াতে থাকক আপুনি একো কৰিব নালাগে খালি ইয়াতে থাকক ইয়াতে থাকক হা নামটো কি আছিলে আপোনাৰ নামটো নাম 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 কুলদা বালা দেৱী কুলদা বালা দেৱী আপুনি কি বঙালী মানুহ বিয়া ক'ত হৈছিলে বিয়া লখিমপুৰত ল'ৰা ছোৱালী কি মৰি গৈছে আৰু মতাও মৰি গৈছে এইটো মতাৰ নাম কি ৰূপচান বৰ্মন মৰি গৈছে কুকুৰে খাই মৰিছে বোলে ৰূপচান বৰ্মন তাত আৰু ককাই ভাই আছে নাই মতাৰ কোনো নাই তাৰপৰা কেতিয়া আহিছে দেও দুটাও মৰিলে লখিমপুৰৰ পৰা অহা ইয়াত কেইবছৰ হ'ল কিমান চাল হৈছে লখিমপুৰ পৰা দেউতা থাকোঁতে তাকে কিমান বছৰ 20 বছৰ দেউতা থাকোঁতে আহিছোঁ দেউতা যিমান থাকিছে থাকিছোঁ দেউতা মৰি গ'ল এতিয়া ককাৰ লগত থাকিছোঁ এতিয়া ককাই মৰি গ'ল এতিয়া দেউতা ক'ত আছিলে এতিয়া ছোৱালী ঘৰত থাকিছোঁ ল'ৰা ঘৰত থাকিছোঁ জাগা থাকি কাম কৰি আছিলে ইমান বছৰ আগতে দেখা থাকোঁতে ইমান জাগা আপোনাৰ মানুহ ঘৰত কাম কৰি মানে পইচা গোটাই ভতিজাকক দিলে এতিয়া ভতিজাকে ক'লে তই মৰা সময়ত তোক চাম তোক শ্ৰাদ্ধ কৰিম তোক শ্মশানত দিমগৈ তোৰ পইচাবোৰ মোক দে চব তাৰপৰা দিলে পইচা পাতি এই কাম কৰে আকৌ অসমীয়া মানুহৰ কাম ঠগি খাই আছে পইচা পাতিবোৰ দিলে দিব সময়ত এতিয়া মানে কৈছে বোলে তোক কোনে খুৱাব এতিয়া তই ইয়াৰ পৰা ফুট আজি তোক খাউন চাউন নিদিওঁ আজি ফুট সেইকাৰণে গুচি আহিছোঁ মোক সেইটোকে কৈ আছে তেতিয়াৰ পৰা সুধি আছোঁ একেটা কথাই কৈ আছে হালৰ গাঁৱত বিধানমুখ এইফালে হালৰ গাঁৱত একেবাৰে
300 টকাৰ কাম কৰে এদিন আপনার আপনার বানা কাম কাম মোৰ মানুহ পুরানি কেটাম সাবাগরি গিরিয়া ইমান দূৰত যায় সব জায়গাতে গাড়ীত যায় গাড়ীত হ'ব দিয়ক আৰু এতিয়া ঠিক আছে আপুনি ইয়াতে থাকক এতিয়া